দেবতা বন্ধ দেবরাজ ইন্দ্রময় সরগর রজা প্রকৃতির সর্বরূপ সম্মিলিত কৰি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরে সাম্রাজ্য অনিন্দা সুখর ধারা সদা বিরাজিত এই অমরাবতীপুর মনে প্রাণ জোর করা মনের মাঝে মাঝে ভাহিয়া হয়ে কুকিলর মাতে অজস্র ভ্রমণে প্রাণ করে মৌরখে কাননের মাঝে স্বর্গীয় জ্যোতিরে ভরা অমরাবতীপুর সঁচাকৈ নহে চারু দেবতার আপন সম্পদ হে দেবগণ দেবরাজ বিধাতাই সৃষ্টি কৰি এই দেৱতাসকলক অৰ্পণ কৰিলে সৃষ্টি ৰক্ষাৰ ভাৰ আমি যে প্ৰাণ কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ বাৰে 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 দৈত্য দানৱৰ হাততে পৰাজয় স্বীকাৰ কৰি অশেষ লাঞ্ছনা বঞ্চিত দেৱতা সমাজে দেৱৰাজ দুৰ্বল চিন্তাক কৰক প্ৰশ্ৰয় দুখৰ পিছত সুখ আহে জগতৰ নিয়ম আন্ধাৰৰ পিছত পোহৰ হয় ইও জগতৰ এক নিয়ম আৰু দেৱৰাজ বৰ্তমান আমি দেৱতা সুখতেই আছো আৰু সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হয় যদি দেৱতাৰ সহায় তেন্তে কাৰ খাদ্য আছে দেৱতাক ঘটাব পকাৰ দেৱৰাজ বৰুণ দেৱে উচিত কথাকে কৰিছে প্ৰকাশ ৰুদ্ৰৰ নন্দন কাৰ্তিকময় দেৱ সেনাপতি যেতিয়াই হব প্ৰয়োজন প্ৰবল ধুমুহা বোৱাই দেখুৱাম জগতত দেৱতাৰ শক্তি কিমান কত শত দৈত্য দানৱে
দেবতাকে করি পরাভূত, স্বর্গচ্যুত করিলে দেব পুরন্দরকে, স্বর্গচ্যুত করিলে দেবতা সমাজকে। তীরে বরে আখি কম্পিত হই বারে বারে দেবতার কতই পথে, দেবতার কতই পথে দাঁড়বে জগাই দেখাতে। হততে হততে সংশয় ভাব মোৰ জাগিছে মনতে। দেবরাজ, ভবিষ্যতের চিন্তা পরিহার করি বর্তমানের চিন্তা করা উচিত হয়, কারণ এতিয়া অমরাবতীপুর অতিকে সুন্দর হৈ আছে, আৰু আৰু শতবাৰ যদি দেবতাক কৰিছে দানৱে পৰাজয়, কিন্তু সেই পৰাজয় এই দেবতাৰ একো অপকাৰ কৰিব পৰা নাই। আৰু ব্যৰ্থ চিন্তা কৰি নিজকে চিন্তিত নকৰিব দেবৰাজ। তুমি উচিত কথাকে কৈছা কাৰ্তিক, তথাপিও মন মোৰ আজি নহয় উজ্জ্বল। দেবরাজ, এতিয়াও যদি মনত আপোনাৰ আছে আশংকা, দিয়ক অনুমতি এটি কথা ব্যক্ত কৰোঁ মই। কোৱা কাৰ্তিক, আনন্দেৰে মই দিছো অনুমতি। দেবরাজ, সকলো দেৱতা আমি একত্ৰিত হৈ কৰোঁ এক বিষ্ণু যজ্ঞ আয়োজন। বিষ্ণু যজ্ঞ আয়োজন সম্পূৰ্ণ হ'লে অমংগলৰ চিহ্ন মাথো নাথাকিব এই অমৰাৱতীপুৰত। উচিত কথাকে তুমি কৰিলা প্ৰকাশ। অচিৰতে আয়োজন কৰিম মই একে মহা বিষ্ণু যজ্ঞৰ। তথাপিতো দেৱগণ, দেবরাজ, অমৰাৱতীৰ চৌপাশে চোকা দৃষ্টি ৰাখিবা তোমালোকে, যাতে কোনো মহাশত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে আমাৰ অমৰাৱতীপুৰত। তাৰ বাবে নকৰিব চিন্তা দেবরাজ। অৱশ্যে আহে যদি অমৰাৱতী দিশে কোনোবা শত্ৰু, সকলোকে আমি এফালৰ পৰা কৰিম নিৰ্মূল। ধন্য দেৱতা বন্দৰে, দেবরাজ, সন্তোষিত হলো শুনি বক্তব্য তোমালোকৰ। মনৰ দৃঢ়তা ৰাখি স্বৰ্গ সুৰক্ষাৰ বাবে আমি যদি সাৱধান, ব্যৰ্থ হ'ব অসুৰৰ তীব্ৰ অভিযান। বলে দেৱগণ, যাওঁ আমি নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। দেবরাজ, দেবরাজ